নমস্কাৰ ৰাজ, মই বেদান্ত বৰে আপোনালোকৰ ওচৰলৈ এক অন্যতম ভিডিঅ' আগবঢ়ালোঁ। আজি কাৰ লগত আছোঁ জানেনে? তামুলীদাই আজি নতুন বছৰত নতুন ভিডিঅ' মোৰ তাতে আজি আপলোড কৰিছে আৰু তেওঁ কি ক'লে এবাৰ শুনিব। মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়ক। দেশৰ হাল নতুন বছৰ শুভেচ্ছাৰ মাজতো আপোনালোকক দিছোঁ, কিন্তু তাৰ মাজতো এষাৰ কথা কৈছোঁ, এতিয়া গাড়ী গোৱা ভাইটিখন ভালকৈ চলাবা। কেলৈ কৈছোঁ, কোন কৰদুৱাই থাকে কোনো এতিয়া ভৰসা নাই। আৰু বৰ্তমান গাড়ীখন বা নামামতক আৰু গাড়ীখন ইণ্ডিয়ান হোৱা কেপাচিটিও নাই। বহুত আইন মানে জড়িত আইন চলি আছে, সেই আইনে মাজেদি চলিবা। আৰু ভণ্টিহঁতকো কৈছোঁ, বেয়া নাপাবা, দাদাৰ লগত যাওঁতে হেলমেটটো কেতিয়াও এৰি থৈ নাযাবা। কেলৈ কৈছোঁ, থানাত বা ৰাস্তা ঘাটত থিয়কাই থৈ দিব, নিজে বলাচ পাবা। বৰ্তমান এইটো যুগে অৱতাৰ হৈছে, এই যুগত নতুন আইন উলিয়াইছে, নতুন আঁচনি ওলাইছে, সেইমতে চলিবা। এতিয়া যেনেকৈ বৰা চাউলৰ তেনেকৈ আঠা নাইকিয়া হৈছে, এতিয়া চৰকাৰখনেও তেনেকৈ কিছুমান কথা পটককৈ ধৰিবলগীয়া হৈছে। সেইকাৰণে তোমালোকে ভালকৈ চলিলে ভাল হ'ব। বেয়া লাগে, এইবাৰ পিকনিক বৰ জনপ্ৰিয় নহ'লে। কেলৈ জনপ্ৰিয় নহ'লে, বহুত ল'ৰাই ফূৰ্তি মানে কৰিছে যদি লং জাৰ্ণি কোনো যাব নাই, গাড়ী গোৱাৰ পৰা অসুবিধা হ'ল। আৰু বহুতখিনি লং জাৰ্ণি ৰাস্তাত কাৰোবাৰ লাইচেঞ্চ নাই, কাৰোবাৰ ফচি আছে, কোনোবা হেলমেট নাই, তাত ফচি আছে। সেইকাৰণে চোতালতে খাবলগীয়া হৈছে, বা নিজৰ পাছফালেকে ঘৰতে বংশৰে লৈ মেলি খাবলগীয়া হৈছে। আশা ৰাখিছোঁ প্ৰেমপ্ৰীতিটো এইবাৰ বহুত জেগাত বৰ স্খলিত হিচাপে হৈ নুঠিলে। বহুতখিনি লভান্বিত তেনেকৈ কথা পাতিবলৈও ৰুল নাপালে, আৰু বহুত ড্ৰাইভাৰে বা গাড়ী নীতি নিয়মত চলাবলগীয়া পৰিস্থিতিত পৰিলে। আশা ৰাখিছোঁ যাতে আমাৰ এতিয়া আগজনীত জানি আহি আছে আমাৰ অসমীয়া ভোগালী বিহু, সেই ভোগালী বিহুত যাতে সকলো পিঠা পনা বনাব আৰু নিজতে মেজি পতাব, ল'ৰা ছোৱালীবিলাকক দেখুৱাব কেনেকুৱা ধৰণৰ মেজি হয়, কি ধৰণে হয়। আমি বছৰ দুবছৰটো পাতিবই নোৱাৰিলোঁ, এই বছৰ আমি পাতিম বুলি সকলোৱে মনত ভাবিছোঁ, আৰু সেইমতে ভবা কথা হ'ব। সেইটো চবফালে চব নীতি নিয়মো চলি থাকক, কৰোণাও চলি থাকক, তাৰমতে আমাৰ বিহুও চলি থাকক, যাতে কোনো হাই হুলস্থুল নাপালাগে। এটা উকিম এটা মাৰি মেলিলে আৰু কোনো খেলি মেলি হ'ব লাগে। যাতে চাবা গাড়ীখন লৈ যাওঁতে যাতে কাৰোবাক কোনোবাই পায় নেকি, পালে মানে বেয়া হ'ব কি, 10,000 টকা লৈ যোৱাতকৈ তাখিনি ছেকেণ্ড এখন গাড়ী কিনিবলৈ পাবা। সেইকাৰণে ছেফ চাইড থাকিবা, আৰু ব্ৰইলাৰ মাংস খাবলৈও নেৰিবা। মদ খালেও ঘৰতে আনি অকণমান খাবা, নীতি নিয়মত খাবা। কাজিয়া পচালবোৰ কৰিবলৈ যাওঁতে খালি ভালকৈ মনত ভাবি ল'বা যে মোৰ 10,000 টকা আছে নাই, বা আমাক কিবা এটা গালি পাই বোলে মোৰ মনি বেগত পইচা আছে নাই, তাৰ পেলাইহে আপুনি কাজিয়া পেচাললৈ আগবাঢ়িবা। আৰু কেতিয়াও ডবল ফটো বা গাড়ী গোৱা লৈ মাইকীক লৈ মানে ভালকৈ ফুৰিম বুলি মনত আশা নকৰিবা। বৰ্তমান দেশৰ নিয়ম একেবাৰে মানে বেলেগ হৈ আছে, বহুত হুলস্থুলীয়া পৰিৱেশ হৈ আছে, কোনো গোসাই নামানে। আৰু পুলিচ য'ত থাকিব, ডেকা ল'ৰাক বৰ্তমান বহুত অত্যাচাৰ কৰিব, অত্যাচাৰ কৰাৰ পাছতহে গাড়ী এৰি দিব। কিন্তু 5,000 তলত কোনো গাড়ী এৰি দিয়া মানে সিদ্ধান্তই লোৱা নাই এতিয়ালৈকে। বহুত গাড়ী এতিয়া ফচি আছে মানে জগদ হৈ বহুত জেগাত। ঠিক আছে।